নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ শ্বৰ্ট ইনফৰ্মেটিভৰ অন্য এটি ভিডিঅ'লৈ। বন্ধুসকল, হামিংবাৰ্ড চৰাইবিধৰ নাম আপোনালোকে নিশ্চয় শুনিছে। এইটো ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিম হামিংবাৰ্ডৰ কিছু নজনা আচৰিত কথা। হামিংবাৰ্ড পৃথিৱীৰ আটাইতকৈ সৰু চৰাই। হামিংবাৰ্ড অসমীয়াত গুঞ্জন চৰাই বুলিও কোৱা হয়। এইবিধ চৰায়ে প্ৰচণ্ড গতিৰে ডেউকা কোবাই উৰিব পাৰে, ফলত মৌমাখিৰ দৰে সৰু সৰু গুণগুণ শব্দৰ হয়। এনে শব্দৰ সৃষ্টি কৰাৰ বাবে এইবিধ চৰাইৰ নাম হামিংবাৰ্ড বা গুঞ্জন চৰাই বুলিও কোৱা হয়। হামিংবাৰ্ডে হ'ল পৃথিৱীৰ একমাত্ৰ চৰাই যি আগফালে পাছফালে সকলো দিশতে সমান বেগেৰে উৰিব পাৰে। পৃথিৱীৰ সকলো চৰাই কণীৰ ভিতৰত হামিংবাৰ্ডৰ কণীয়ে আটাইতকৈ সৰু। এইটো কণীৰ আকাৰ মটমাহ হেতাৰ সমান বা তাতোতকৈও কেতিয়াবা সৰু হয়। সঁচাই আচৰিত নহয়নে? হামিংবাৰ্ডৰ বিভিন্ন প্ৰজাতি আছে। আটাইতকৈ ডাঙৰ হামিংবাৰ্ডবিধৰ নাম এণ্ডিছ জাইণ্ট হামিংবাৰ্ড। এইবিধ হামিংবাৰ্ড 21 চেণ্টিমিটাৰ পৰ্যন্ত দীঘল হয়। আটাইতকৈ সৰু হামিংবাৰ্ডবিধৰ নাম হ'ল বি হামিংবাৰ্ড। উত্তৰ আমেৰিকাৰ কিউবাত এইবিধ হামিংবাৰ্ড বেছিকৈ পোৱা যায়। বি হামিংবাৰ্ড মাত্ৰ 5 চেণ্টিমিটাৰমান দীঘল হয় আৰু ইহঁতৰ ওজন প্ৰায় 2 গ্ৰাম। হামিংবাৰ্ডে বেছিকৈ ফুলৰ ৰস খাই জীয়াই থাকে। প্ৰতিদিনে 1000 ফুলৰ ৰস খাব পাৰে। ৰঙা ফুলৰ ৰস হামিংবাৰ্ডৰ আটাইতকৈ প্ৰিয়। বন্ধুসকল, আপোনালোকে জানেনে হামিংবাৰ্ডৰ ঘ্ৰাণ শক্তি নাথাকে, সেয়েহে ভাল গোন্ধ বেয়া গোন্ধ চিনিব নোৱাৰে। এইবিধ চৰাই ডেউকা কোবাই ওপৰতে ৰখিব পাৰে। সেয়েহে হামিংবাৰ্ডৰ হেলিকপ্টাৰৰ আখ্যা দিয়া হয়, যিটো কোনো অন্য পক্ষীয়ে নোৱাৰে। হামিংবাৰ্ডৰ ঠেং তেনেই দুৰ্বল, সেয়েহে হামিংবাৰ্ডে বেছিকৈ উৰিব পাৰে। আজিৰ ভিডিঅ'টো আছিল ইমানেই। আপোনালোকৰ হামিংবাৰ্ডৰ বিষয়ে জানি কেনে লাগিল কমেণ্টত জনাব। মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।